মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোলৈকে স্বাগতম জনাইছোঁ। মই হেমচন্দ্ৰ মৰাণ তোমালোকৰ গণিত বিষয়টি আগবঢ়াই নিম বুলি ভাবিছোঁ। গণিত তোমালোকে ভবাৰ দৰে কঠিন বা টান নহয়, আচলতে ই অতি সহজ। ইয়াতে দুই এটা ডিফিকাল্ট কুৱেশ্যন ওলাব পাৰে, সেইখিনিত হয়তো তোমালোকৰ সহায়ৰ প্ৰয়োজন হ'ব। গতিকে যি সহায় লাগে সেই সহায়খিনি হয় ফোন কৰিবা, নহয় ইয়াতে কমেণ্ট হিচাপে জনাবা। তোমালোকে যিমান জানা মোবাইল সৎ ব্যৱহাৰ কৰিবা বুলি আশা ৰাখিলোঁ, আৰু ভৱিষ্যতে গণিত বিষয়ৰ অন্যান্য পাঠসমূহ আগবঢ়াই নিম। কিবা নাজানিলে তোমালোকে সুধিবা, কমেণ্ট কৰিবা, আৰু আমাৰ বিদ্যালয়ৰ যি চেনেল আছে ছাবস্ক্ৰাইব কৰি ল'বা। তো আশা থাকিল। তো কৰোণাৰ কাৰণে এইখিনি আচলতে আমাৰ সৌভাগ্য যে আমি এনেদৰে অনলাইনত শিকিবলৈ পাইছোঁ, দেখিবলৈ পাইছোঁ, আমি সহজতে বহুতখিনি কাম কৰিব পাৰিছোঁ। তো ইয়াকে ক'লোঁ আজিৰ বাবে, ধন্যবাদ।